মিডিয়াৰ দালাল এনেধৰণৰ শব্দ কোৱা পৰিৱেশবোৰো আমি দেখিলোঁ যিবোৰ চূড়ান্ত লজ্জাজনক নহয় জানো এনে এটা পৰিৱেশ গণতন্ত্ৰৰ বাবে লজ্জাজনক ঐ সুমা বাবা এই শব্দবোৰ কোৱা জনপ্ৰতিনিধি কেইজনে আমি তেখেতসকলৰ চেহেৰাটো জানিবলৈ বিচাৰোঁ কিন্তু তেনেধৰণৰ কথা কোৱা জনপ্ৰতিনিধি কেইজনে শিক্ষা ব্যৱস্থাটোৰ 250 টকাটো মুকলি কৰি দিয়াৰ কথাটো কিয় এবাৰো ভবা নাই ইয়াৰ উত্তৰটো আমাক লাগে কিয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰাৰ সত্ত্বেও ৰেজিষ্ট্ৰাৰ মহোদয়ে 80 পৰা 90 কোটি টকা ঘাটিত চলি আছো বুলি কোৱা সত্ত্বেও কিয় এই কথাটো চৰকাৰৰ কোনো বিষয়াই গুৰুত্ব প্ৰদান কৰা নাই কিয় এতিয়ালৈকে এই বিষয়টোক লৈ আলোচনা হোৱা নাই গ্ৰান্ট কিয় মুকলি হোৱা নাই ইয়াৰ উত্তৰটো আমাক লাগে কেৱল এয়াই নহয় আসলতে সম্পূৰ্ণ NEP 2020 যেতিয়া বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰা হৈছিল এয়া প্ৰকৃতাৰ্থত শিক্ষা ব্যৱস্থাক আগবঢ়াই লৈ যোৱাৰ আসলতে প্লেনিং নহয় এয়া ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আৰ্থিক বোজা চপোৱাৰ চক্ৰান্তহে চৰকাৰে NEP বলবৎ কৰিবলৈ ক'লে কলেজসমূহতো ক'লে কিন্তু ধন শিক্ষক আৰু আন্তঃগাঁথনি ক'তোৱে প্ৰদান নকৰিলে আমি আনহাতে অসমৰ ক্ষেত্ৰত মই নিজেই শিক্ষা বিভাগৰ লগত শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত কলেজ এখনত চাকৰি কৰি আহিছোঁ নিজেই FYUGP প্ৰগ্ৰেমত ছাত্ৰ ছাত্ৰীক পঢ়াইছোঁ VSC MDC অসংখ্য কোৰ্চ মেজৰ মাইনৰ অসংখ্য আসলতে সিস্টেম নতুনকৈ অসংখ্য সিলেবাস ইন্ট্ৰোডিউস কৰা হৈছে কিন্তু এই গোটেই কাৰবাৰটো এটা বৃহৎ ব্যৰ্থতালে পৰিপূৰ্ণ হৈছে পৰিণত হৈছে কাৰণ যিদৰে পৰিকল্পনা কৰিব লাগিছিল সেই পৰিকল্পনাটো নহল মাল্টিডিসিপ্লিনাৰী কোৰ্স এটা ইন্ট্ৰোডিউস কৰি দিয়া হল ভ্যালু এডেড কোৰ্স ইন্ট্ৰোডিউস কৰি দিয়া হল কিন্তু আগৰটো সেমিষ্টাৰ চলি থাকোতে আসলতে পিছৰটো সেমিষ্টাৰৰ সিলেবাস বনিহে থাকে সেমিষ্টাৰটো ষ্টাৰ্ট হ'বৰ সময়লৈকে কলেজৰ শিক্ষকেও নাজানে সিলেবাসটো কেনেকুৱা হ'ব কেনে পৰ্যায়ত পিছৰ বেটছটো যাব যাৰ ফলত সমগ্ৰ এই যি বেটছে আসলতে আৰম্ভ কৰা হ'ল FYUGP বা আমাৰ 5 ইয়াৰ্ছ ইন্টিগ্ৰেটেড কোৰ্স তেওঁলোক গিনিপিক বেটছলে পৰিণত হ'ল তেওঁলোকৰ ওপৰত এক্সপেৰিমেন্টেশন চলি আছে NEP ভালদৰে হ'বনে নহ'ব এতিয়া কলেজসমূহতো একেটাই সিস্টেম পৰ্যাপ্ত শিক্ষক নাই স্থায়ী শিক্ষক নাই শেহতীয়াকৈ চৰকাৰে অস্থায়ী শিক্ষক বন্ধ ৰাখিছে কলেজসমূহে নিজে অস্থায়ী শিক্ষণ সহযোগী গেষ্ট ফেকাল্টি বা যিকোনো উপায়েৰে কোৰ্সটো কন্টিনিউ কৰিবলৈ চেষ্টা কৰি গৈছে নহলেতো চৰকাৰে ধমকি দিয়ে নহয় আজি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই জানো মই শিক্ষক নহয় মোক এৰুৰে কথা নকব তাৰ মানে শিক্ষকক যি কোনো ধৰণে কথা কব পাৰি আজি অধ্যাপকসকলক আঙুলি টুৱাই মুখ্যমন্ত্ৰীক কথা কব নোৱাৰি কিন্তু একেজন মুখ্যমন্ত্ৰী মহোদয়ে অধ্যাপকসকলক শিক্ষকসকলক প্ৰিন্সিপালসকলক আঙুলি টুৱাই চূড়ান্ত ৰূপত কেমেৰাৰ আগত অপমান কৰা আমি দেখিছো গতিকে এই চূড়ান্ত অপমান আৰু বেয়া ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কলেজসমূহ বাধ্য বিশ্ববিদ্যালয় বাধ্য যে জোৰা তাপলি মাৰি তেওঁলোকে ক্লাছবোৰ যাতে চলাই যাব লাগিব কাৰণ নহলেতো খুদাই নেৰিব তেওঁলোকক মিটিং এখন পাতি ধমকি দিব কিন্তু আন্তঃগাঁথনি নোহোৱাকৈ পৰ্যাপ্ত পুঁজি নোহোৱাকৈ কেৱল ধমকি কেৱল দাদাগিৰিত শিক্ষা ব্যৱস্থা চলেনে উচ্চ শিক্ষা ব্যৱস্থা চলেনে